নমস্কাৰ, মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ৰঙালাও আগ আৰু মাছৰ এটা ধুনীয়া ৰেচিপি। প্ৰথমে মই ৰঙালাও আগকেইডাল কাটি আনিলোঁ। তাৰপিছত দীঘল দীঘলকৈ কাটি লৈছোঁ, মোক মায়ে কাটি দিছে। এনেকৈ ধুনীয়া চাইজত কাটি ল'ব, দীঘল দীঘলকৈ। তাৰপিছত মই আলু এটাও দি দিছোঁ তাতে। আপোনালোকে যদি আলু খাই বেয়া পায় নিদিব, কিন্তু মই আলু খাই ভাল পাওঁ, সেয়েহে দি দিছোঁ। তাৰপিছত বগা আৰু ক'লা সৰিয়হ মিক্স কৰি লৈছোঁ, মিক্সিত দি দিছোঁ। মিক্সিত পেষ্ট বনাওঁতেই মই তাতে বিলাহী এটা কাটি দিছোঁ, পিঁয়াজ এটা দিছোঁ, কেঁচা জলকীয়া দুটা দি দিছোঁ। আপোনালোকে যদি জ্বলা নাখায় নিদিব। তাৰপিছত ধুনীয়া ফাইন পেষ্ট বনাই ল'লোঁ। আদা নহৰু থেতালি লৈছোঁ, মাছ কেইপিচমান লৈ লৈছোঁ। মই ৰৌ মাছ লৈছোঁ, আপোনালোকে যিকোনো মাছ ল'ব পাৰে। তাৰপিছত কেৰাহীখন গৰম কৰি তাত মই মিঠাতেল দিছোঁ। মিঠাতেল গৰম হোৱাৰ পাছত ৰঙালাও আগ আৰু আলুখিনি মই ধুনীয়াকৈ ভাজি ল'ম, কাৰণ বহুত পানী ওলাব, সেইকাৰণে ভালকৈ ভাজিব লাগিব, নহ'লে পানী থাকি গ'লে তাৰ পাঞ্চা পাঞ্চা লাগিব খাই। নিমখ দি পেলাই ভালকৈ ভাজি ল'ম। তাতে হালধি দি দিছোঁ। লাও আগে বহুত পানী এৰে, সেয়েহে হাই ফ্লেমত ভাজিব লাগে। আদা নহৰু খুন্দাখিনি দি দিছোঁ। তাৰপাছত ভালকৈ ভাজি মই একেবাৰে পানীটো শুকুৱাই ল'ম। মই ঢাকি দিয়া নাই, ঢাকি দিলে বহুত আৰু বেছি পানী ওলাব, সেয়ে মই ঢাকি দিয়া নাই। পানীখিনি একেবাৰে শুকাই যাব দিম। শুকাইছে অলপ অলপ, পানী দেখিছে। পানীটো একেবাৰে শুকাই গ'ল। তাৰপিছত মই 3 চামুচ সৰিয়হ দি দিছোঁ, পেষ্ট বনাই লোৱা সৰিয়হখিনি দি দিছোঁ। একেবাৰে মই গোটেইখিনি দি দিয়া নাই, এইখিনি ভাজি ভাজি শুকাই গ'লে আকৌ দি দিম। বাকী পেষ্টখিনি দি দিম মই ইয়াতে। আপোনালোকে এবাৰতে দিব বিচাৰিলে এবাৰতে দি দিব পাৰে। এইখিনি মই আকৌ ধুনীয়াকৈ ভাজি ল'ম। ইয়াত মই কলাখাৰ আধা চামুচ দি দিছোঁ, এইটো অপশ্যনেল হয়। কলাখাৰটো দিলে ভালকৈ মজি যায়। তাৰপিছত মই ঢাকি দিম 5 মিনিটৰ কাৰণে। 5 মিনিটৰ পিছত ঢাকন উদঙাই আকৌ এবাৰ ভালকৈ হেতাৰে লৰাই ল'ম। লৰাই পেলাই ইয়াত মিক্সাৰ জাৰটোত পানী দি পেলাই আখলি পেলাই ইয়াত দি দিছোঁ। মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বিচাৰিলে গৰম পানীও দিব পাৰে। আকৌ ঢাকি দিম 5 মিনিটৰ কাৰণে। 5 মিনিটৰ পাছত উদঙাই চালোঁ, পানীবিলাক শুকাই গৈছে গোটেইবিলাক ধুনীয়াকৈ। তাৰপাছত মই জিৰা আৰু জালুকৰ গুড়া দি দিছোঁ। তাৰপাছত মই শুকান জলকীয়া গুড়ি দি দিছোঁ, ঘৰতে বনাই লোৱা। নিজৰ জোখ অনুসৰি পানী দিছোঁ। মই পানী বেছি দিয়া নাই, যিহেতু চব্জি কৰিম। পানী বেছি দিলে খাই ভালো নালাগে বাৰু। তাৰপাছত মই ঢাকি দিম। ঢাকা 10 মিনিটৰ পিছত মই উদঙাই তাত মাছ কেইপিচ দি দিম।
মই ইয়াত ৰৌ মাছ দিছোঁ, আপোনালোকে যিকোনো মাছৰ লগত বনাব পাৰে। মাছখিনি দি পেলাই মই আকৌ এবাৰ ঢাকি দিম 5 মিনিটৰ কাৰণে। 5 মিনিটৰ পিছত আমাৰ ৰঙালাও মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। দেখিবলৈ যিমানখিনি ভাল হৈছে, খাবলৈও বহুত ধুনীয়া হৈছিলে। আপোনালোকে এবাৰ বনাই খাই চাব প্লিজ। টেষ্টিৰ লগতে এইটো বহুত হেল্ডিও হয়, কাৰণ মই তেল একেবাৰে কমাই দিছোঁ আৰু মছলা মই অন্য মছলা একেবাৰে ব্যৱহাৰ কৰা নাই। যদি ৰেচিপিটো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব।